এজনৰ 1199 টকা বিশ্ব বাংলা গেটত উঠা। এটাই বাজিল, উবেৰৰ কাৰণে ৰখি আছোঁ। এতিয়া আমি গৈ আছোঁ নিউ টাউন বিশ্ব বাংলা গেট, কলকাতাৰ হেংগিং ব্ৰিজ, হেংগিং ৰেষ্টুৰেণ্ট দেখাই আছোঁ বাৰু কেনেকুৱা ৰেষ্টুৰেণ্ট এখন। ইয়াৰ আগৰ ভিডিঅ'টোত দেখিলে আমি ভিক্টৰিয়া মেমৰিয়েল আছিলোঁ আৰু এতিয়া গৈ আছোঁ নিউ টাউনৰ বিশ্ব বাংলা গেট, য'ত আছে এখন হেংগিং ৰেষ্টুৰেণ্ট। ভিক্টৰিয়া মেমৰিয়েল ইয়াৰ পৰা 18 কিলোমিটাৰ দূৰত আছে আৰু এখন এই নিউ টাউনখন সম্পূৰ্ণভাৱে ডেভেলপ কৰা এখন স্মাৰ্ট চিটি। কলকাতাৰ বাকীবোৰ জেগাতকৈ এইখন টাউন বহুত বেছি বেলেগ। ইয়াত পুৰণি বিল্ডিংছবোৰ সাধাৰণতে দেখা পোৱা নাযায় আৰু ইয়াত ইলেক্ট্ৰিক বাছো চলে আৰু ঠায়ে ঠায়ে ইলেক্ট্ৰিক বাছৰ চাৰ্জিং পইণ্টটো দিয়া আছে। সেইটো বিল্ডিঙৰ মাজত চুইমিং পুল আছে, দুটা বিল্ডিঙৰ মাজত। সেইটো মোৰ কাৰণে এইটো এটা নতুন অভিজ্ঞতা। যিমানে ফুৰিম আৰু বেলেগ বেলেগ বস্তু দেখিবলৈ পাম। ৰেষ্টুৰেণ্ট অৱশেষত আমি আহি পালোঁ বিশ্ব বাংলা গেট আৰু আহিয়ে টিকট কাটিব গ'লোঁ। টিকটৰ খালি দুটাই অপশ্যন ৰাখিছে এওঁলোকে। এটা ৰাখিছে এডাল্টছৰ কাৰণে 1199 আৰু এটা ৰাখিছে 6 to 12 ইয়াৰ্ছৰ কাৰণে 599। বাপৰে বাপ, এজনৰ 1199 টকা বিশ্ব বাংলা গেটত উঠা। যাওঁ, দীপ ইয়াতে থাকিব। তই বহ অলপ সময়, মই আহি আছোঁ। কষ্টলি হৈ যায় আৰু বহুত, হ'লেও এক্সপিৰিয়েঞ্চটো লৈ লওঁ আৰু। যা নহওক, এক্সপিৰিয়েঞ্চ এটা লওঁ বুলি ওলাই গ'লোঁ আৰু ইয়াত ওপৰত উঠিবৰ কাৰণে লিফ্টৰো সুবিধা কৰি দিয়া আছে। প্ৰথমতে অলপ ঘূৰি লওঁ, তাৰপিছত ক'ত কি কেনেকুৱা ব্যৱস্থা কৰা আছে চাম। আৰু ওপৰৰ পৰা কিন্তু দেখিবলৈ বহুত ধুনীয়া ভিউটো দেখাই আছোঁ। আৰু এটা কথা সোমাই এনেকুৱা লাগিল যেন ইয়াৰ হস্পিটেলিটিটো ইমান ঠিক নহয়, আৰু একো বুজি পোৱা নাছিলোঁ প্ৰথমতে সোমাই, আৰু সুধিবলৈও কাকো নাপালোঁ, ৰিচিপশ্যনতো মানুহ নাছিলে। গোটেই ৰাউণ্ডটো মাৰি চাওঁ কি আছে এইফালে এইফালে। তাৰপিছত অলপ পিছত ঘূৰি পকি বুজি পালোঁ যে নিজে লৈ খাব লাগিব, বেলেগ আৰু ইয়াত একো নাই। তাৰপিছত লাইনত লাগি নিজৰ খাদ্য নিজে লৈ খাব আৰম্ভ কৰিলোঁ। কষ্টলি খানা খাই আছোঁ আৰু নিজৰ খোৱাখিনি শেষ কৰি সোনকালে যোৱাটোৱে ঠিক কৰিলোঁ, যিহেতু তলত দ্বীপ ৰখি আছে। এতিয়া নামি আছোঁ মই বিশ্ব বাংলা গেটৰ পৰা। কিন্তু একদম মষ্ট এক্সপিৰিয়েঞ্চ। 1199 টকা দিব লাগে ইয়াতে খাবৰ কাৰণে। আহিলোঁ নিজে, মই ভাবিছিলোঁ বহি আছিলোঁ, নিজে চাৰ্ভ কৰি দিব নেকি সিহঁতে, মানে সিহঁতৰ ফালৰ পৰা চাব লাগিব। নাই, নিজে বুফে ছিষ্টেমত ল'ব লাগে। মই এইখিনিত বহি আছিলোঁ, এইখিনিত মই সেইফালে গুচি গৈছিলোঁ।
এইখিনি জেগাত মই আছিলোঁ আৰু তাৰপিছত অকণমান আশে পাশে দুটাই ঘূৰিলোঁ আৰু এটা টানেলত সোমালোঁ লাষ্টত আৰু এই টানেলটো এনেকুৱা টানেল বহুত আছে কলকাতাত ৰাস্তা ক্ৰছ কৰিবৰ কাৰণে মানুহৰ সুবিধাৰ কাৰণে তো আমিও এফালে সোমাই আনফালে য'ত আমাৰ গাড়ী ৰখি আছিল তালৈকে গ'লোঁ আৰু ভাবিলোঁ ইয়াতে আৰু বেছি সময় নৰখোঁ গতিকে বাই বাই বিশ্ব বাংলা গেট আমি এতিয়া ৰুমত গৈ আছোঁ ইয়াৰ পৰা বিশ্ব বাংলা গেট চোৱা হৈ গ'ল এতিয়া আৰু বেছি দেৰি নকৰোঁ ভিডিঅ'টো ইমানখিনিতে সামৰিম ইমান ভাল এটা এক্সপিৰিয়েঞ্চ নহ'ল নিউ টাউন দেখিলোঁ ভাল লাগিলে ধুনীয়া স্মাৰ্ট চিটি এখন গতিকে যিখিনি পাৰোঁ দেখালোৱে বাৰু এতিয়া ভিডিঅ'টো শেষ কৰিম সেইখিনিতে टेंशन हो रहा साला जो कमाए सब खत्म हो गया भाई एक पैसा पास में नहीं बच रहा है क्या होगा Come on, can you move it on? I said, baby, I know you're on a roll. Sweet honey, let's take it real slow.